শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি প্ৰেছ মিটৰ বিশেষকৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট, ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যন ইনষ্টিটিউট বিল 2025, মাননীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই যিটো BTC এছেম্বলিত প্লেচ কৰিলে, বড়োলেণ্ডবাসীৰ কাৰণে সৌভাগ্য। BTCৰ ইতিহাসত এইটো প্ৰথম আৰু খুব ভাল এটা এক্ট হৈছে। এই এক্টৰ দ্বাৰা আমাৰ BTCৰ মেক্সিমাম 90% স্কুল, কলেজটো 100% হৈছেই, স্কুলবিলাক প্ৰভিন্সিয়েলাইজড হ'ব। গতিকে এইটো এটা হিষ্টৰিকেল, যিখিনি ইয়াতে দিছে, গতিকে সেইমতে কাৰো কোনেও ডেপ্ৰাইভ নহয়। আৰু বিশেষকৈ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ দিছোঁ আৰু প্ৰমোদ বড়ো ছাৰক ধন্যবাদ দিছোঁ, কাৰণ ইয়াতে বিৰোধী দুইটাই একেলগে লগ লাগি যে আজি BTCৰ ঐতিহাসিক যিটো এক্ট, এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট, বহুদিনৰ পিছত আজি বিলটো পাছ কৰিলে। গতিকে বিশেষকৈ আমাৰ যুৱ সমাজৰ যিখিনি শিক্ষকতা কৰি আছে বিনা বেতনে, তেওঁলোকে বিশেষকৈ উপকৃত হ'ব। গতিকে ইতিমধ্যেই মই ভাবোঁ এইটোৰ দ্বাৰা তেওঁলোকে ৱেবছাইট লঞ্চ কৰিব আৰু তাৰ মাধ্যমে কলেজ, স্কুল, দুইটা মিডিয়ামৰ যিখিনি শিক্ষক আছে তেওঁলোকে এপ্লাই কৰি, অনলাইন যোগে এপ্লাই কৰি নিজৰ শিক্ষাৰ প্ৰভিন্সিয়েলাইজেশ্যন লগতে নন টিচিঙৰ যিখিনি আছে তেওঁলোকেও উপকৃত হ'ব। গতিকে সেইকাৰণে মই ক'লোঁ এইটো ঐতিহাসিক। মই প্ৰিন্সিপাল কাউন্সিলত প্ৰায় 18 বছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ। আমি এইটো যোৱা কিমান বছৰৰ পৰা আমিতো লাগি আছিলোঁ। মোৰ টাইমত আমি 11খন কলেজ প্ৰভিন্সিয়েলাইজ কৰিলোঁ। 11খনৰ লগত আৰু 4টা জইণ্ট হৈছিল, পিছত টোটেল 15খন আমি কৰিছিলোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ কামটো। আজি যে এছেম্বলিত পাছ হ'ল, সেইটো কাৰণে মই বিশেষকৈ ধন্যবাদ জনাইছোঁ। আৰু দুইটা পাৰ্টি, UPPL আৰু BPF, মিলি পেলাই যে আমাৰ বড়ো ৰাইজৰ কাৰণে কৰিছে, বড়োলেণ্ডৰ কাৰণে কৰিছে, এইটো আমি ক'তও নাপাম। গতিকে সেইকাৰণে দুইটা পাৰ্টিকে ধন্যবাদ জনাইছোঁ। তো এই পৰিস্থিতিত আমি ভাবোঁ আমাৰ ইয়াত থাৰ্ড পাৰ্টি কোনোবাই যদি BTC অঞ্চলৰ উন্নতিৰ দেখা পায়, হিংসা কৰি যদি ক্ষতি কৰে, আমি BTCবাসী হিচাপে আমি কাকো ৰক্ষা নকৰোঁ। বিশেষকৈ আমাৰ বড়োলেণ্ডত, অসমত আমি যিবোৰ ট্ৰাইবেল আছোঁ, ডিমাচা, ৰাভা, বড়ো, কাৰ্বি, দেউৰী, নট হিন্দুজ কৰা নাই, কিন্তু মই সম্ভাৱনাটো বাওখুঙুৰিত যিহেতু জেনেৰেল চিট, জেনেৰেল কেণ্ডিডেট হিচাপে হাইকমাণ্ড তেখেতসকলক লগ ধৰা নাই। ইতিমধ্যে মই খবৰ পাইছোঁ প্ৰজেকশ্যন কৰিছে কিছুমানে। গতিকে মই বিচাৰোঁ, যদি ৰাইজে বিচাৰে আৰু হাইকমাণ্ডে যদি বিচাৰে, মই খেলিম আৰু বাওখুঙুৰিত। এইটো এতিয়া সদ্যহতে খবৰ নোৱাৰোঁ। যদি ইতিমধ্যে আমাৰ BPF আৰু UPPL যদি, কাৰণ আমি বড়োলেণ্ডৰে চিন্তা কৰিম, বেলেগৰ আমি চিন্তা নকৰোঁ। BPF আৰু UPPL যদি একত্ৰিত হৈ যায়, তেতিয়াহ'লে বড়োলেণ্ডৰ কাৰণে খুব ভাল। কাৰণ ইয়াতে BJP আৰু কংগ্ৰেছ শূন্য হ'ব। ইয়াত মিছামিছি তেওঁলোকে নমিনেশ্যন দি পেলাই পইচা বাজেয়াপ্ত কৰিব নালাগে, কাৰণ এইটো আমি দেখাই পালোঁ লাষ্ট ইলেকশ্যনত। নহয়, ৰাষ্ট্ৰীয় দলৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হৈ গৈছে, BJP আৰু কংগ্ৰেছৰ ওপৰত। গতিকে আমি যি চিন্তা কৰে যে আমি আঞ্চলিক দলৰ ওপৰত আমাৰ বিশ্বাস। আজি যেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাই যেনেকৈ আমাৰ BTC অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰে, কোনো BJP পাৰ্টি বা কংগ্ৰেছ পাৰ্টি আমাৰ কাৰণে কেতিয়াও চিন্তা নকৰে। আমাক যিবিলাক অমুক কৰাই দিছোঁ বুলি কৈছে, এইবিলাক কিন্তু আমি আন্দোলন কৰাৰ ফলশ্ৰুতিহে পাইছোঁ, আমাক কোনেও কৃপা কৰা নাই। গতিকে মই ভাবোঁ আমি বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমি দুইটা দলকেই আমি প্ৰিফাৰ কৰিম। আৰু ট্ৰাইবেলবোৰ, ভাৰতবৰ্ষৰ যিমান ট্ৰাইবেল আছে, অসম তথা বড়োলেণ্ডত যিমান ট্ৰাইবেল আছে, উই আৰ অৰিজিনেলি নট হিন্দুজ। গতিকে আমি বাথৌইজম, খ্ৰীষ্টানিটি, তাৰপিছত এনচিষ্ট্ৰেল, সেইটোৱে আমাৰ মেইন। গতিকে আমাক লৈ যাতে কোনেও ৰাজনীতি কৰিব নোৱাৰে, আমি এইটো বিচাৰোঁ। আৰু কাৰণ আমি নিবিচাৰোঁ যে বড়োলেণ্ড অঞ্চলত হিন্দু মুছলিম কিবা চলিব লাগে। গতিকে আমি এইবিলাকৰ বিৰোধিতা কৰোঁ। গতিকে আমি যাতে কোনোবা থাৰ্ড পাৰ্টিয়ে যদি ইয়াতে অত্যাচাৰ কৰিব বিচাৰে, কোনোবাই যদি ইয়াতে কৰিব বিচাৰে, গণ্ডগোল কৰিব বিচাৰে, গতিকে আমি এক হৈ বাধা দিব লাগিব। গতিকে আৰু মুছলিম সম্প্ৰদায়ৰ লগত আমাৰ এটা সম্পৰ্ক আছিলে, ট্ৰাইবেল মানুহৰ বিজনেছৰ ক্ষেত্ৰত আমি
তেওঁলোকৰ পৰা বহুত উপকৃত হৈছোঁ। গতিকে মই ভাবোঁ যিকোনো ৰাজনীতি দলক আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা বিৰত থাকিব লাগে হিন্দু মুছলিম কৰাটো। এইখিনি হৈছে আবেদন। আৰু ইয়াতে হিন্দু মুছলিম চলি আছে, কাৰণ আমি ট্ৰাইবেলবিলাক মুছলমানৰ লগত আমাৰ কোনো ধৰণৰ শংকা নাই। আমি তেওঁলোকক সন্মান কৰোঁ। BTC অঞ্চলত হিন্দুৰ সংখ্যা একচুৱেলি আমি যদি চাব যাওঁ হিন্দুৰ সংখ্যা মাত্ৰ 1,57,000। গতিকে বাকী আমি যিবোৰ ট্ৰাইবেল আছোঁ আমি চব গোটেইকেইটা ট্ৰাইবেলে আমি নন হিন্দুজ। আমি হিন্দু নহয় অৰিজিনেলি। আমাৰ এনচিষ্ট্ৰেল আৰু বাথৌইজম এইখিনি হৈছে আমাৰ। গতিকে আমি নিবিচাৰোঁ যে ইয়াতে আমাক হিন্দু মুছলিম কোনোবাই যদি কৰিছে আমি ৰাইজে সতৰ্ক থাকক, হিন্দু মুছলিম কৰাৰ পৰা আমি বিৰত থাকোঁ। আৰু আমাৰ ইয়াতে উচ্ছেদ প্ৰক্ৰিয়াও নচলিব। ইতিমধ্যে আমাৰ নেতা দুইজনেই কৈছে, মাননীয় প্ৰমোদ বৰা আৰু হাগ্ৰামা মহিলাৰী ছাৰে, তেওঁলোকৰো ধন্যবাদ জনাইছোঁ। গতিকে এইখিনি আছিল আজিৰ মেইন কথা। আৰু